ভাবিছোঁ তো ভিডিঅ' বনাওঁ আপোনালোককো দেখুৱাওঁ আৰু মই ভিডিঅ'টোত কি বনাওঁ মই নিজে গম নাপাওঁ ভিডিঅ'টো কালিলৈ ৰাখিব পাৰে পৰহিলৈ ৰাখিব গম নাপাওঁ তো মই এতিয়া যিখিনি পাৰোঁ সেইখিনি বনাম আৰু শেষত জনাবলৈ নাপাৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগে কাৰণ এতিয়া স্কিপ নকৰিব ময়ো গম নাপাওঁ আপোনালোকেও গম নাপায় তো এইটো কাৰণে স্কিপ নকৰিব আৰু শেষত ক'ব আৰু কেনেকুৱা লাগিল আৰু মোৰ চেনেল নতুন হৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব তো ফ্ৰেণ্ডছ লাভ ইউ এণ্ড বলক এতিয়া ভিডিঅ'টো এতিয়া আমি চাহ খাই আপোনালোকক লগ পাইছোঁ তো চাই থাকক ভিডিঅ'টো তো এয়া মায়ে চিৰা ভাজি আছে তো এতিয়া খাম চিৰা ভাজি আৰু চাহ আৰু ইয়াত বহাই দিছে চাহ আৰু চাহ খাম তো এতিয়া আৰু পকৰি বনাইছে তো পকৰি আৰু চাহ খাই কিনে লগ পাইছে আপোনালোকক আৰু মোৰ মানি প্লেণ্টডাল ইমানেই ধুনীয়াকৈ ডাঙৰ হৈছে মানে ইমানো ডাঙৰ হোৱা নাই অলপ হৈছে মানে বহুত ভাল লাগিছে আৰু এসপ্তাহ আছে মানে 1 উইক আছে তো ক'ত যাম আপোনালোকে নিশ্চয় কৈছিলোঁ মই কি বনালোঁ ভিডিঅ'টোত মানে সেৱাই বনাওঁ ভিডিঅ'টোত কৈছোৱে মানে টিকলি এজনী আহিছে বহুত ধুকা থাকে মনটো তো সেইটো ভিডিঅ'ত গমেই পাইছে আপোনালোকে মানে ফুৰিব যাম তো 7 তাৰিখে আমি ফুৰিব যাম তো আপোনালোকে চাব আৰু জুবিন আহিব 4 মে'ত আমাৰ ইয়াত তো আপোনালোকে ভিডিঅ'টো চাব আৰু শেষত জনাবলৈ নাপাৰোঁ জুবিনক চাই কেনেকুৱা লাগিল চাই থাকক তো আজি আমি ৰুটি খাম তো আজি যিহেতু মানে দাদা নাই মানে দাদা গৈছে বৰ্মাহঁতৰ ঘৰত মানে বেলেগ বুলি ভাবিব পাৰে বহুত বেলেগ গৈছে তো এয়া মঠিছে মায়ে মানে একদম বেলিম মই বেলিম মোৰ গোল নহ'ব কিছুমান চাগে হ'ব আৰু মোৰ ফেভৰেট আলু ভাজি তো আলু ভাজি আৰু ৰুটি খাম আজি মানে আলু ভাজি আৰু ৰুটি বাট চিকেন আমি কালিও খাইছিলোঁ তো এইটো কাৰণে আমি নাখাওঁ আজি মানে তো এইটো কাৰণে এতিয়া এইবোৰ বেলি কিনে নাপাইছে আপোনালোকক এইবোৰ মানে ৰুটিখিনি বেলি কিনে লগ পাইছোঁ যেনেকৈ ভিডিঅ'টো এতিয়া একদম ৰাতি ভাত বনোৱাৰ সময় মই পঢ়ি আহিলোঁ এতিয়া বাজিলে 10:30 মানে আমি দেৰিকৈ ভাত খাওঁ তো মাক অলপ হেল্প কৰি দিওঁ মানে মাৰ গাটো অলপমান ভাল নহয় তো এইটো কাৰণে মই অলপ হেল্প কৰি দিওঁ মাক তো ভিডিঅ'টো শেষলৈ চাই থাকক তো চুলিখিনি বান্ধিলোঁ তো এতিয়া মায়ে বেলি আছে ৰুটি এই ধুনীয়াকৈ মানে দেউতাই শুকান ৰুটি খায় তো সেই আৰু তো মায়ে এইবোৰ কৰি লওক তো মই এতিয়া মানে কালিতো চানডে পৰহি মানডে তো স্কুল আছে তো সেইটো কাৰণে কিতাপ চিতাপ মানে ধুনীয়াকৈ হেৰি কৰি ঠিক কৰি থৈ দিওঁ তো এইখিনি অলপ মায়ে কৰি লওক তাৰপিছত মই আহিছোঁ অলপ পিছত তো চুলি তুলি বান্ধি আহি গ'লোঁ আৰু মই বিহু নাহোঁতে এটা বিহুৰ ভিডিঅ' দিছিলোঁ তো সেই ভিডিঅ'টো মানে সেই বিনামূলীয়াকৈ শিকাইছিল তো হিনা কশ্যপ যে আহিছিল তো সেইখন তো এইখন দেখিছেনে সেইটো ভিডিঅ' মই ভালকৈ কৰিব নোৱাৰিলোঁ মই বিহু ৱৰ্কশ্বপ 2022 কল্যাণী ঠাকুৰীয়া শিৰণী ধাৰাপুৰ দিছ ইজ কাপেটেড পূজা কলিতা বিহু ৱৰ্কশ্বপ 2022 শৈলেন গগৈ মানে আমাক মানে যি গুৰুৱে শিকাইছিল মানে যিজনে শিকাইছিল সেই মানে ছাৰজনৰ নাম শৈলেন গগৈ তো শৈলেন গগৈ আৰু যোনে পাতিছিল কল্যাণী ঠাকুৰীয়া তো ইমান ভাল হয়নে নহয় আৰু তেওঁৰ মাতটো বহুত বেছি ধুনীয়া মানে কি ক'ম আৰু ভাষা নাই ক'ব তো এইখন বহুত ভালকৈ ৰাখিছোঁ আপোনালোকক আজি দেখুৱাই দিলোঁ আৰু প্ৰাইচ
এইটো প্ৰাইজ দিয়া নাই মানে সকলোকে দিছে এনেকুৱা তো বহুত ভাল লাগিছে তো বহুত ভাল লাগিছে মইতো এনেই হাড়মোৰা বনাইছোঁ লাভ ইউ এইখন বহুত ভাল লাগিছে তো এতিয়া মই কিতাপ বেগত ভৰাই কিনে আপোনালোকক লগ পাইছোঁ মানে মই টিউশ্যন আছিল তো সেইটো কাৰণে তো বাই তো এয়া মায়ে বনাইছে আলু ভাজি এতিয়া হ'লেই আমি খাওঁ এতিয়া বাজিলে 11টা বাজিব আৰু তো 11টা বাজিব নহয় বাজিলেই তো এতিয়া মই কি কৰোঁ তো চাই থাকক অলপমান মোৰ এডিটিঙৰ কাম আছে মই সেইখিনি কৰি লওঁ এতিয়া তো লাল হিট ককৰচ কে লিয়ে তো এইখিনি এডিটিং আমি খাওঁ এয়া দেখুৱাই দিছোঁ আলু ভাজি টেষ্টি মই খালোঁৱেই বাৰু মায়ে খোৱা নাই মায়ে এতিয়া মানে মই ভোক লাগিছিল মায়ে ফোন আহিছিল মানে আইতা তো ফোন কৰিছিল তো কি সেই আৰু তো ভিডিঅ'টো চাই যদি ভাল লাগিল তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেল নতুন হৈছে যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে মানে ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু ধুনীয়াকৈ চাই থাকিব তো ফ্ৰেণ্ডছ লাভ ইউ এণ্ড বাই বাই আৰু সকলোৱে ভালে থাকক গুড নাইট বাই বাই আপোনালোকে মোক আশীৰ্বাদ কৰিব ময়ো আপোনালোকক আশীৰ্বাদ কৰিম তো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব সকলোৱে কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ধুনীয়া কমেণ্ট দিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব